নমস্কাৰ আমাৰ সকলো মিডিয়া পাৰ্সন সকলোলৈ তাৰ লগতে নমস্কাৰ সকলোৱে যাতে গ্ৰহণ কৰে আজি আমাৰ বিটিচিৰ ২০ নং মথনগুৰিবাসীয়ে ধন্যবাদ থাকিল বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী ছাৰলৈ আৰু আজি ২০ নং মথনগুৰিৰ বিপিএফ দলৰ মনোনীত প্ৰাৰ্থী হিচাপে মই আমাৰ হালবাৰীত আমাৰ সিভিল এছডিঅ'ৰ অফিচত আহি পেলাই মই নমিনেশ্যন ফাইল কৰিলোঁ মোৰ লগত আমাৰ ওৱান অফ দ্য সেক্ৰেটাৰী আমাৰ দলৰ নিৰেন্দ্ৰ ডাঙৰীয়া মোৰ লগত আছে আৰু মোৰ লগত আছে পিএমপিবিডিৰ সদস্য মালতী ৰাণী নাৰ্জাৰী বাইদেউ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰে চেণ্ট্ৰেলৰ পৰা দুয়োজনকে অবজাৰ্ভাৰ হিচাপে পঠিয়াইছে আৰু বাইদেউক মই নিজাববীয়াকেও মই মাতৃ হিচাপে মই জ্ঞান কৰি আহিছোঁ মোৰ ৰাজনৈতিক গুৰু হিচাপে মই জ্ঞান কৰি আহিছোঁ যথেষ্ট ৰাজনৈতিক ক্ষেত্ৰত নিৰেন্দ্ৰ দাদা আৰু মালতী ৰাণী নাৰ্জাৰী বাইদেউক মই মোৰ এই ২০ বছৰীয়া যিটো বিপিএফ দলৰ জাৰ্নি সেই জাৰ্নিত মই বিভিন্ন পৰামৰ্শ লৈ পেলাই আজিৰ দিনলৈ উপস্থিত হৈছোঁহি সুকলমে আজি আমাৰ নমিনেশ্যন ফাইল হৈ গ'ল আমি ফাইল কৰিলোঁ আমি আশাবাদী আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজৰ যিটো সঁহাৰি সাহস দিছে মোক ৰাইজে মোক সঁহাৰি দিছে পৰামৰ্শ দি আছে আৰু তেওঁলোকৰ সাহস তেওঁলোকে দিয়া সাহস আৰু পৰামৰ্শৰে এইবাৰ মথনগুৰি সমষ্টিটো বিপিএফ দলে দখল কৰিবৰ কাৰণে সক্ষম হ'ব গোটেই বিটিএডি অঞ্চলত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী ছাৰৰ যথেষ্ট আমাৰ দলৰ প্ৰতি মানুহৰ আগ্ৰহ আস্থা আৰু বিশ্বাস আগতকৈ দ্বিগুণ বাঢ়িছে বিটিচিত মাননীয় হাগ্ৰামা মহিলাৰী ছাৰে চিফ হ'ব আকৌ বিপিএফ দলে গভৰ্ণমেণ্ট গঠন কৰিব আৰু ২০ নং মথনগুৰি সমষ্টিৰ ৰাইজেও সকলো জাতি জনগোষ্ঠীৰ ৰাইজে তেওঁলোকৰ দায়িত্বভাৰ বিপিএফ দলৰ হাতত মনোনীত প্ৰাৰ্থী হিচাপে মোৰ হাতত উঠাই দিব বুলি মই পূৰ্ণ উদ্যমে আশা আৰু মোক মৰম দিছে শ্ৰদ্ধা যাচিছে মোৰ বিশ্বাস হৈছে এইবাৰ সকলোৱে মোক কোকৰাঝাৰলৈ আগবঢ়াই লৈ যাব আমাৰ প্ৰথম আৰু প্ৰধান ইছ্যু হৈছে মাটিৰ পাট্টা প্ৰদান কৰা সকলো জাতি জনগোষ্ঠীৰ মানুহৰ বিটিচি অঞ্চলত মাটিৰ পাট্টাৰ প্ৰয়োজন আছে আৰু সেই মাটিৰ পাট্টাটো আমাৰ প্ৰথম আৰু প্ৰধান লক্ষ্য বিটিচি চুক্তিৰ মানে দফা হিচাপে 2003 চনত 10 ফেব্ৰুৱাৰীলৈকে যিসকল ব্যক্তি আছে সেইসকল ব্যক্তি বিটিচিৰ বাসিন্দা আৰু যি সম্প্ৰদায়ৰ মাজত যি সম্প্ৰদায়ৰ মানুহ য'ত আছে তেওঁলোকে তাতে শান্তিৰ মাধ্যমত বসবাস কৰিব বুলি বিটিচি চুক্তিত আছে আৰু সেই বিটিচি চুক্তিৰ আধাৰতেই মাননীয় হাগ্ৰামা মহিলাৰী ছাৰে এইবাৰ গভৰ্ণমেণ্টত অহাৰ লগে লগে প্ৰথম আৰু প্ৰধান ইছ্যুটো মাটিৰ পাট্টা হিচাপে আমি আমাৰ পিএমপিবিডিত আলোচনা কৰি আকৌ আমাৰ CWCত প্ৰস্তাৱ লৈ পেলাই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তাৰ লগত আমাৰ যুৱকসকলৰ কাৰণে তেওঁলোকক এষ্টাব্লিছ কৰিবৰ কাৰণে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে নাৰী সবলীকৰণৰ কাৰণে বছৰি 1 কোটি টকা প্ৰতিটো সমষ্টিৰ কাৰণে নিৰ্ধাৰণ কৰিছে আমাৰ যিসকল বয়োজ্যেষ্ঠ ব্যক্তি আছে তেওঁলোকৰ কাৰণে তেওঁলোকক সবলীকৰণ কৰিবৰ কাৰণে সহায় কৰিবৰ কাৰণে মানে আঁচনি নিৰ্ধাৰণ কৰিছে আমাৰ যিসকল মানে আত্মসহায়ক গোট বিশেষকৈ নাৰী আত্মসহায়ক গোটসকলকো এককালীনভাৱে তেওঁলোকক সাহায্য প্ৰদান কৰি পেলাই নাৰী সবলীকৰণৰ কাৰণে যথেষ্ট আঁচনি হাতত লৈছে আৰু বিশেষকৈ মথনগুৰি সমষ্টিৰ ২০ নং মথনগুৰি সমষ্টিৰ কেণ্ডিডেট হিচাপে মই ৰাইজৰ সঁহাৰি আৰু ৰাইজৰ আস্থা ৰাইজৰ মৰম আৰু তেওঁলোকৰ যিটো প্ৰতিদান মোৰ প্ৰতি বিপুল ভোটত মই যেতিয়া জয়ী হৈ যাম মোৰ প্ৰথম আৰু প্ৰধান লক্ষ্য হ'ব যাতায়াত স্বাস্থ্য আৰু এডুকেশ্যন শিক্ষা গতিকে যাতায়াতৰ যথেষ্ট অৱস্থা শোচনীয় হৈ আছে ইয়াৰ প্ৰতি মই যথেষ্ট লক্ষ্য থাকিব আৰু কৃষিৰ ক্ষেত্ৰত যাতে কৃষকসকলৰ আমি টেকন'লজি ডেভেলপ টেকন'লজি ব্যৱহাৰ কৰি পেলাই উন্নত ধৰণৰ টেকন'লজি ব্যৱহাৰ কৰি পেলাই কৃষকসকলকো আমি কৃষি পদ্ধতিৰে যাতে তেওঁলোকে স্বাৱলম্বী হ'ব পাৰে তাৰ কাৰণে আমি আঁচনি মই নিজে
হাতত ল'ম আৰু গৰাখহনীয়া আছে গৰাখহনীয়াৰ বিষয়টো আমাৰ যিসকল আমাৰ প্ৰাইমাৰী 3টা প্ৰাইমাৰী আমাৰ নদীৰ সিপাৰে বিশেষকৈ আমাৰ বাৰাপেটা প্ৰাইমাৰী আমাৰ উত্তৰ খাৰিজা প্ৰাইমাৰী আৰু আমাৰ হ'ল তিনিটা প্ৰাইমাৰী মইনামাথা প্ৰাইমাৰী হয় 3টা প্ৰাইমাৰীৰ ভিতৰত বেছিকৈ গৰাখহনীয়াৰ কবলত মানুহবিলাক পৰিছে ইফালে নিমুৱা আৰু গোবৰ্ধনাও আছে কিন্তু বিশেষকৈ 3টা প্ৰাইমাৰী বেছিকৈ তেওঁলোকে এফেক্টেড হৈছে আলোচনা কৰিছে আমাৰ যেতিয়া গভৰ্ণমেণ্ট আমাৰ হ'ব এবাৰ আমি নিশ্চিত ৰাইজৰ সঁহাৰিয়ে আমাক নিশ্চিত কৰিবৰ কাৰণে আমাক এটা বিশ্বাস দিছে তো গভৰ্ণমেণ্টৰ লগত আলোচনা কৰি পেলাই গৰাখহনীয়াৰ বিষয়টো কেনেকুৱাকৈ আমি সমাধান কৰিব পাৰোঁ তাৰ প্ৰচেষ্টা হাতত ল'ম আৰু ৰাইজৰ লগত থাকি পেলাই ৰাইজে বিচৰা ধৰণে বিভিন্ন ধৰণৰ উন্নয়নবিলাক কামবিলাক কৰিবৰ কাৰণে মই আগবাঢ়ি যাম আমি যথেষ্ট শক্তিশালী আমাৰ দল যথেষ্ট শক্তিশালী BPF দল হিচাপে মথনগুৰি সমষ্টিত আজি আপোনালোকে যদি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট ল'বলৈ যায় তেতিয়াহ'লে দেখিবলৈ পাব যে আমি যথেষ্ট শক্তিশালী আমাৰ 89 বুথ কমিটি আছে আমাৰ আজিৰ দিনত 30টা প্ৰাইমাৰী আছে ওমেনৰ 10টা আমাৰ ইউথৰ 10টা আমাৰ পেৰেণ্ট বডিৰ 10টা আৰু আমাৰ আমাৰ ব্লকৰ ভিতৰত থকা চেলবিলাক লৈ পেলাই আমি পূৰ্ণাংগ ৰূপে আমি দলীয় হিচাপে আমি যথেষ্ট শক্তিশালী ৰূপে আমি গাঁৱে ভূঞে আমি যাব পাৰিছোঁ আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে সকলো জাতি সম্প্ৰদায়ৰ মানুহে আমাক সঁহাৰি দিছে আমাক আঁকোৱালি লৈছে আৰু ৰাইজৰ সঁহাৰি আৰু মানে আস্থাত আমাৰ দলটোৱে আৰু পূৰ্ণোদ্যমে কাম কৰিবলৈ আজি ইয়াতে সক্ষম হৈছে যথেষ্ট শক্তিশালী বুলি ক'লে আজি যদি আপোনালোকে সমাজৰ আপোনালোকে চতুৰ্থ স্তম্ভ গতিকে আপোনালোকে অলপ গ্ৰাউণ্ড জিৰ' ৰিপৰ্টটো যদি লয় আপোনালোকে চাব যে 10টা বছৰ MCLA হিচাপে তেওঁ এই সমষ্টিত মানে কাম কৰিছে ৰাস্তা ঘাটবিলাকৰ অৱস্থা কি হৈছে কেনেকুৱা শোচনীয় অৱস্থা ৰাইজে নিজে আজি টকা তুলি পেলাই গাঁঠিৰ ধন ভাঙি পেলাই কিছুমান জাগাত চেণ্ড গ্ৰেভেল পেলাবলগীয়া হৈছে অলপ বৰষুণ আহিলেই তেওঁলোকে ওলাব নোৱাৰা হৈছে গতিকে তেওঁ কিমান শক্তিশালী সেইটো মই নাজানো ৰাইজে মোক এবাৰ শক্তিশালী ৰূপে আগুৱাই যোৱাৰ কাৰণে কিন্তু মোক সহায় কৰিছে মথনগুৰি সমষ্টিটো দেখা গৈছে যে প্ৰায়ভাগ ৰাজনৈতিক দলে ইয়াতে প্ৰাৰ্থিত্ব ঘোষণা কৰিছে গতিকে যুঁজটো যথেষ্ট শক্তিশালী হ'ব তীব্ৰতৰ হ'ব আৰু তেনে ক্ষেত্ৰত BPF দলৰ আচলতে নিৰ্বাচিত কিহৰ কাৰণে কৰিব বুলি ভাবে আপোনালোকে BPF দলৰ প্ৰতি 17টা বছৰে মাননীয় হাগ্ৰামা মহিলাৰী ছাৰে যিবিলাক কাম কৰি থৈ আহিল এই কামৰ প্ৰতি মানুহৰ আস্থা আছে মাননীয় হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্বত যি BPF দলৰ চৰকাৰ চলিছিলে সেই চৰকাৰৰ দিনত যিমানবিলাক কাম হৈছিলে এই 5টা বছৰত UPPL আৰু যি BJPৰ গভৰ্ণমেণ্ট চলিছে সেই গভৰ্ণমেণ্টৰ দিনত মানে কোনো ধৰণৰ কাম হোৱা নাই বুলি মানুহে মানে এই কথাটো প্ৰতিপন্ন কৰিব পাৰিছে তাৰ কাৰণে কি কৰিছে যে মাননীয় হাগ্ৰামা মহিলাৰী ছাৰক আকৌ BPF দলক ইয়াতে গভৰ্ণমেণ্ট মানে বিচাৰিছে ৰাইজে আৰু BPF দলৰ গভৰ্ণমেণ্টৰ জৰিয়তে মানুহ পৰিচালিত হ'ব বিচাৰিছে গতিকে সেই হিচাপে 20 নং মথনগুৰি সমষ্টিটো তাৰ ব্যতিক্ৰম নহয় মথনগুৰি সমষ্টিটোও যথেষ্ট মানুহে বিচাৰিছে মাননীয় হাগ্ৰামা মহিলাৰী ছাৰ চিফ হ'ব আৰু মই আক্তাৰা আহমেদ হিচাপে নহয় মই BPF দলৰ এজন প্ৰাৰ্থী হিচাপে নাঙলৰ প্ৰতীকটো সকলো ৰাইজে বিচাৰিছে আৰু মোক সাহস দিছে এই কাৰণে যে মই কাম কৰিব পাৰিম বিভিন্নজনে মোক পৰামৰ্শ আগবঢ়াইছে আৰু মই জিতাৰ পিছত মই ৰাইজৰ লগত থাকি পেলাই ৰাইজে বিচৰা ধৰণৰ BTC চুক্তিৰ দফাসমূহৰ লগত জড়িত থকা কামবিলাক কৰিম বুলি ৰাইজৰ মাজত এটা আস্থা আৰু বিশ্বাস আছে আৰু সেই হিচাপে মই কাম কৰি যাম